কবিতা প্ৰেমী দৰ্শক শ্ৰোতালৈ আন্তৰিক অভিনন্দন জনাই উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টৰ প্ৰযোজনাত গুৱাহাটীৰ কাহিলীপাৰা নিবাসী প্ৰকাশ ডেকাৰ এটি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ মই অঞ্জনজ্যোতি চৌধুৰীয়ে। কবিতাৰ শিৰোনাম নিস্বাৰ্থ সময়। হীৰাৰ দৰে দিন এটিত প্ৰেৰণাৰ সফুৰালৈ একাজলি শুভেচ্ছা কুকিত ভৰাই গৈছিলোঁ মই তোমাক দিবলৈ। নোপোৱাখিনি পোৱাখিনি তোমাক দিবলৈ অদম্য হেঁপাহ মোৰ। সদা ব্যস্ত তুমি, কেতিয়াবা বাহিৰত কেতিয়াবা ভিতৰত, গতিশীল সময়ৰ বুকুত ভৰ দি দুখৰ কলিজা উজাৰি বেদনা বিষাদক ঢাকি লৈ তুমি যৌৱনৰ প্ৰতিটো পল প্ৰতিটো ক্ষণ দিশা উঠুৱাই কৰ্মসাগৰত। কাৰণ অলক্ষিতে ভাহি আহে তোমাৰ তীক্ষ্ণ দুচকুলে কাৰোবাৰ আধৰুৱা সপোনবোৰ সম্পূৰ্ণ কৰাৰ। মুক্ত হাঁহি ঐশ্বৰ্য বিভূতি নাই বিচৰা একো তুমি, বিচাৰিছা মাথো অকণমান নিস্বাৰ্থ সঁহাৰি। ঠগ প্ৰবঞ্চকৰ কলা বজাৰৰ পৰা তুমি যে বহুত দূৰত। সত্য খুৰাত পৰি কেতিয়াও নোহোৱা ক্লান্ত, স্পষ্টবাদী আলিংগনক নকৰা কেতিয়াও ভয়। কাৰণ অতীত যে তোমাৰ সাৰথি। এনেদৰে চলি থাকে তোমাৰ উদাৰ হৃদয়ত কৰ্ম সংস্কৃতিৰ যুদ্ধ এখনি, য'ত পায় অনেকজনে সংস্থাপনৰ আশাৰ ৰেঙনি। বিশ্বাসৰ হাঁহি সাগৰৰ দৰে গভীৰতাই তোমাক কৰি তোলে অভিমানী। পিছে তুমি যে নোহোৱা কেতিয়াও অহংকাৰী। প্ৰেৰণাৰ ফুলপাহ হ'ব তোমাৰ সফলতাৰ সাৰথি, দি থাকিব ইয়ে তোমাক নিৰন্তৰ সাহসৰ গতি। নিস্বাৰ্থ সময় আৰু অতীতক সাৰথি কৰি যোৱা তুমি আগুৱাই দুৰন্ত গতিত। গন্তব্যস্থান তুমি পাবা নিশ্চয় এদিন, হেজাৰ ধুমুহাই স্তব্ধ কৰিব নোৱাৰিব তোমাৰ দুৰন্ত কৰ্মগতিক।